হোজাই জিলাৰ লংকাত 2 নং কাকিত এটিএমত চুৰিকাণ্ড যোৱা নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ 2 নং কাকিস্থিত এটিএমটোৰ চাটাৰৰ 5টাকৈ তলা ভাঙি চুৰৰ দলটোৱে সংঘটিত কৰে এই চুৰিকাণ্ড এতিয়ালৈকে ঠাবৰ কৰিব পৰা নাই লুট কৰা ধনৰাশিৰ পৰিমাণ স্থানীয় লোকে আজি পুৱা প্ৰাতঃ ভ্ৰমণত আহি এটিএমটো চুৰি হোৱা ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত যোৱাকালি ৰাতি চুৰ হ'ল কেনেকৈ গম নাপাওঁ মই ৰাতিপুৱা শুই আছিলোঁ মামা ৰাতিপুৱা বাট ফুৰিবলৈ অহা মানুহে মোক তেতিয়া ঘৰৰ পৰা জগাইছে আহি পেলাই আহি চাইছোঁ দেখিছোঁ চুৰ হৈছে চাটাৰ ভাঙি দিছে ন চাটাৰ তলা ভাগিছে 5টা তলা ভাঙি দিছে ভাগিছে পইচা কালি ভৰাইছিল কালি ভৰাইছিল কালি কিমান সময় পইচা ভৰাইছিল কালি আবেলি 4টামান বজাত কিমান টকা ভৰাইছিল আপুনি গম পায় নেকি নাজানো মই এনেই কিমান ভৰাই আগতে তেওঁলোকে মই ইমান নাজানো কাৰণ মই লোনটো ভাড়াহে দিছোঁ তেওঁলোকে কিমান টকা ভৰাই কিমান টকা নাজানো লংকাৰ পৰা শুভ শইকীয়াৰ ৰিপৰ্ট টাইম 24 আছাম